হাই হেল্ল' নমস্কাৰ। কি খবৰ? আপোনালোক সকলোৱে চাগে ভালেই আছে আৰু যাৰ মানে বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৱে যেন ভাল হয়। মোৰো খবৰ খাতি বৰ ভাল নহয়। মানে যোৱাকালি মোৰ দেউতাৰ ককায়েক মানে বৰ্তাৰ মানে পৰলোক প্ৰাপ্তি ঘটিলে। তো আজি মানে 3 দিন হৈছে আৰু আজি মানে তিলানী। তো ভকতসকল আহিলে, তো ভকতসকলক দেখাম। ভিডিঅ' চিডিঅ' বহুত দিন বনোৱা নাছিলোঁ কাৰণে আজি বোলো ভিডিঅ' এটা বনাই দিওঁ। তো প্ৰথম পৰা শেষলৈ ভিডিঅ' চাই থাকক, তেন্তে বলো ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এয়া আমাৰ ভকতসকল আহি গ'ল আৰু এতিয়া তেওঁলোকে নিজৰ নিজৰ কাম কাজবোৰ ধুনীয়াকৈ কৰি আছে। চাওকচোন এবাৰ। আৰু এইফালে আমাৰ বাইদেৱে ভকতসকলৰ কাৰণে চাহ তাহ বনাই আছে। তো তেওঁলোকে নোখোৱা নোবোৱাকৈ আহিছে আৰু তেওঁলোকতো চাহ অকণমান দিবই লাগিব। অৱশেষত আমাৰ ভকত বহুকেইজনে আহিলে আৰু এতিয়া আমাৰ প্ৰসাদ বিতৰণ হৈ আছে। তো ভকতসকলক দিছে আৰু প্ৰথমতে খাবলৈ। আৰু এয়া আমাৰ নবৌৰ ঘৰত মানে গোপিনীসকল বহি আছে। তো ইয়াত যিহেতু ভকতৰ লগত গোপিনীসকল বহিব নোৱাৰে। আৰু এইফালে আমাৰ ভাইটিসকলে আকৌ কথা পাতি আছে সকলোৱে এনেদৰে গছৰ তলত বহি লৈ। চাই থাকক আৰু ভিতৰত আজিলৈ। তো গাইছে আমাৰ সকলোৱে প্ৰসাদ লৈ লৈছে, ৰাইজসকলক দেখা দিছোঁ আৰু। তো ময়ো খাই লওঁ আৰু নে কি কয়। তো চাই থাকক আৰু। তো গাইজ মানে মই লগৰ এটা ঘৰলৈ আহিছিলোঁ। তো সিহঁতৰ মানে পাছফালে অলপ পানী মানে সোমাইছিলে, মানে ভিতৰতে হোৱা নাই বাৰু। তো আপোনালোকেতো গম পায় চাৰিওফালে অকল পানীয়ে হৈ আছে। তো অকণমান আপোনালোককো দেখাম বুলি আহিলোঁ আৰু। তো চাওকচোন শেষলৈকে ভিডিঅ'টো। এইফালে আনে এইফালে সেইফালে আলিটো আছে, নাযায় সেইফালে। এইজন আমাৰ ভূমি চলাইছে। অকণমান ট্ৰাই কৰি চাইছোঁ। সেইফালে যায় বোলে। গাইজ, তো আজি ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি দিব। তো ভিডিঅ'টো সমাপ্ত কৰি দিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। তো আজিলৈ বাই বাই, নতুন ভিডিঅ'তে লগ পাম আৰু।